হয় দেখুৱাওঁ। মোৰ লগত আছে বৰ্তমান গুৰুজ্যোতি ছাৰ, মানে বৰ্তমান ভূপেন হাজৰিকা জন্মৰ দিনটোৰ উপলক্ষে গুৰুজ্যোতি ছাৰে যদি দুআষাৰ কয় নিশ্চয় ভাল পাম। ছাৰ সুদাগন্ত ডক্টৰ ভূপেন হাজৰিকা আজি 96-96 প্ৰজাতি হয় ছাৰ। ৱেলকাম টু ডিজিটেল লাইফ ষ্টাইল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন এটি ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। আজি হৈছে 8 ছেপ্টেম্বৰ। আজি দিনটোত ভূপেন হাজৰিকা মানে জন্ম হৈছিল, তাৰ কাৰণে আজি সৰু সুৰাকৈ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' এটা প্ৰেৰণ কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে বৰ্তমান গৈ আছোঁ মই ভূপেন হাজৰিকাৰ মানে উদ্যানত গৈ আছোঁ। তাত বলক তেন্তে মোৰ লগতে চৌগাছ বৰ্তমান গৈ আছোঁ, মানে বহুত মানে একদম গাড়ী ঘোঁৰা পূৰা তামান ভিৰ একদম মেইন কি বুলি ক'ম, মানে গৈ আছোঁ বৰ্তমান পাৰ অৱস্থা আৰু বৰ্তমান মোৰ লগত আছে মানস দা আৰু মই গৈ আছোঁ বৰ্তমান। আৰু মানে 5 মিনিটমান লাগিব আৰু চাই পাম। আপোনালোকে চাই দিব পাৰে সেইকাৰণে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চৌগাছ বৰ্তমান পাই গ'লোঁ মানে গেটৰ মুখ। বৰ্তমান আমি ভিতৰত গৈ আছোঁ। আৰু প্ৰতিযোগিতা চৌগাছ বৰ্তমান ইফালে মানে মিটিং চিটিং হৈ আছে, আপোনালোকক দেখুৱাই আছোঁ। মানে পূৰা একদম বৰ্তমান আৰম্ভ হোৱা নাই, হ'ব আৰু মানে ভিতৰ আহি পাই গ'লোঁ। বৰ্তমান এইটো ভূপেন হাজৰিকা মানে ৰাখি থৈ দিছে বৰ্তমান। আৰু মানে ইফালে পিছত কি বৰ্তমান হৈ আছে মিটিং হৈ আছে, মানে সাংস্কৃতিক সন্ধিয়া নিচিনা হৈ আছে বৰ্তমান। তেওঁলোকক দেখুৱাই আছে দৃশ্যটো। মানে যদি ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, মানে স্কিপ নকৰাকৈ। আজিৰ দিনটোত মানে ভূপেন হাজৰিকাৰ জন্ম হৈছিল, তাৰ কাৰণে মানে ভূপেন হাজৰিকাৰ উদ্যানত মানে ইয়াতে মানে সাংস্কৃতিক সন্ধিয়া পাতিছে। মানে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মানে 1K অৱস্থা হোৱা নাই বৰ্তমান, মানে আপোনালোকৰ টকা পইচা দি সহায় বিচৰা নাই, ডাইৰেক্ট মানে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আপোনালোকক দেখুৱাই আছোঁ তেনে বেক কেমেৰা কৰি তেনে বলকচোন আজি মানে দিনটো ভূপেন হাজৰিকা কেনেকৈ পাৰ হয় দেখুৱাওঁ। মোৰ লগত আছে বৰ্তমান গুৰুজ্যোতি ছাৰ, মানে বৰ্তমান ভূপেন হাজৰিকা জন্মৰ দিনটোৰ উপলক্ষে গুৰুজ্যোতি ছাৰে যদি দুআষাৰ কয় নিশ্চয় ভাল পাম। ছাৰ সুদাগন্ত ডক্টৰ ভূপেন হাজৰিকা আজি 96-96 প্ৰজাতি হয় ছাৰ। তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰজাতিটোত তেওঁ গোটেই নাথাকক, কুশলে থাকক, ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি দৰং জিলা স্মৃতিৰেখা উপজা দিন আমি আয়োজন কৰিছোঁ আৰু উপজা দিনৰ কাৰ্যসূচী প্ৰভাত ফেৰী হৈছে, কাৰ্যসূচী পতাকা উত্তোলন, এতিয়া দ্বিতীয় কাৰ্যসূচী আমি মাল্যাৰ জিলা উপায়ুক্ত চেয়াৰমেন আহিছিল। তাৰপিছত আমাৰ এতিয়া ভূপেন হাজৰিকা দেৱৰ গীতৰ শৰাই কম্পিটিশ্যন বা গীতৰ কম্পিটিশ্যন হ'ব, যাতে তেওঁৰ গীতসমূহ উপলব্ধি কৰিব পাৰে, গাব পাৰে। গীতসমূহৰ ভিতৰত সোমাই যায় অসমীয়া শব্দৰ বা গীতৰ যি মহত্ব, তাৰ কাৰণে আমি কম্পিটিশ্যন পাতিছোঁ আৰু প্ৰতি বছৰে সহায় সহযোগিতা বিচাৰিছোঁ। তাৰ মানে কেতিয়ালৈকে মানে এই অনুষ্ঠানটো মানে চলি থাকিব বুলি আজি সন্ধিয়া আমি প্ৰায় 5-6 বজালৈ, কাৰণ আমি 3টা বজালৈকে কম্পিটিশ্যন হ'ব, তাৰপিছত বহুত ভাল লাগিল এই অনুষ্ঠানটোত আজি আহিম। বৰ্তমান ছাৰকো লগ পালোঁ, গুৰুজ্যোতি ছাৰকো লগ পালোঁ। বহুত ব্যস্ততাৰ মাজতো ছাৰে বহুতখিনি টাইম দিলে, বহুত ভাল লাগিছে। মানে একদম মোৰ ফালৰ পৰা গুৰুজ্যোতি ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে ভবা নাছিলোঁ যে ছাৰক এনেকৈ লগ পাম বুলি, একদম ভাল লাগিছে বহুতখিনি। আজি অনুষ্ঠানলৈ আহি বহুত ভাল লাগিল।
দিছে আৰু আশা কৰোঁ এই অনুষ্ঠানটো যাতে সকলোতে ধুনীয়াকৈ চলি যাওক তাৰ কামনা কৰিছোঁ। তেন্তে বলকচোন আজি গীতৰ হাতুৰি গদাধৰ নৈ হে দৌৰি দৌৰিয়া গাভৰু দেখিলো হাতী ধৰিবলৈ হাতীও ধৰিলো তাইকো মহিলো হাতুৰি গদাধৰ নৈ হে দৌৰি দৌৰিয়া গাভৰু দেখিলো হাতী ধৰিবলৈ মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে ৰৈ হে দৌৰি দৌৰিয়া গাভৰু দেখিলো হাতী ধৰিবলৈ নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো চ' গাইছ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মানে একদম ছাবস্ক্ৰাইবটো মেইন, আপোনালোকে বেল আইকনটো দবাই দিব আৰু মানে 1K আহিবা সেই বাটেৰে সজাবা সুৰৰ মেলা অনুভৱ মোৰ তুমি অপৰূপা প্ৰেৰণাৰ চিত্ৰ লেখা